কৰা বুঢ়ৰ সমাজত কোনো নাম নাই চাউল থাকিলে ঘৰত দালি নাই দিনত খালে ৰাতি খাবলৈ ভাত নাই আজিকালি মানুহ কোনো কাম নাই কষ্ট কৰা বুঢ়ৰ সমাজত কোনো নাম নাই চাউল থাকিলে ঘৰত দালি নাই দিনত খালে ৰাতি খাবলৈ ভাত নাই জীৱন মোৰ এনেকৈ কৰি মই সপোন বুদ্ধি কৰিব লিখিছো ৰাইম মই দুখীয়াক চৰকাৰে চকু নিদিয়ে কিয় দুখীয়া হোৱাই নেকি আমাৰ টাইম হয় এবাৰ ভাবি চাবা আমাৰ বাবে ব্যস্ততাৰ মাজত যদি অলপমান টাইম হয় ওলাই যাবা চাবা তুমি দুখীয়াৰ ঘৰত গৈ চাবা তুমি দুখীয়াৰ চকুৰ পৰা কেনেকৈ কান্দোনৰ নৈ বয় চাবা তুমি দুখীয়াৰ ঘৰত গৈ কেনেকৈ কান্দোনৰ নৈ বয় ইলেকশ্যনৰ টাইমত দুখীয়াৰ কথা মতে হয় ভাও কৰিব খানা খাব দুখীয়াৰ ঘৰত গৈ আশা দিয়ে বহুত আঁচনিৰ মিছা কথা কয় এইবোৰ কোৱা বাবে যদি মোক তুমি মাৰিব বিচাৰা আছো মই ইয়াতে ৰৈ আমি দুখীয়াই নকৰো ভয় কাৰণ ৰাইজে নখ জোকাৰিলে নৈ বয় আজিকালি মানুহ কোনো কাম নাই কষ্ট কৰা বুঢ়ৰ সমাজত কোনো নাম নাই চাউল থাকিলে ঘৰত দালি নাই দিনত খালে ৰাতি খাবলৈ ভাত নাই আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহ'ব জয় অসম।